গুড মৰ্নিং নমস্কাৰ সকলোকে আমাৰ চেনেলৰ অন্যটি ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আজি আমাৰ এটি বিশেষ দিন মানে ঘৰৰ নামৰ অনুষ্ঠান পাতিছোঁ লগতে আপোনালোকৰ আশীৰ্বাদত ভগৱানৰ কৃপাত সৰুকৈ এখন দোকান আজি আৰম্ভ কৰিবলৈ ওলাইছোঁ দিনটো কি অনুষ্ঠান হয় আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াম সম্পূৰ্ণকৈ চাব নামৰ অনুষ্ঠানৰ কাৰণে কালিয়ে মা আহিলে আমাৰ এয়া মা নমস্কাৰ নামলৈ অহা ভকত কেইজনক ভৰি ধুৱাই মই চৰণত ধুই সেৱা জনালো আমাৰ কাৰণে ঘৰলৈ অহা ভকতজনেই হ'ল ভগৱান সকলে পাচলি কটাত ব্যস্ত হৈ আছে এতিয়া আমি নামৰ সেৱা ভাগ কৰিবলৈ লৈছো অসমীয়া নামভাগ সুন্দৰকৈ আৰম্ভ হৈ গ'ল মোৰ কাৰণে ভালে কেইজন ভকত আহিল মনটো খুব ভাল লাগিল মুখে মূৰ নামৰ কাৰ্যসূচী শেষ হোৱাৰ পিছত কেইজনমান ভকতক এনেদৰে বস্ত্ৰ দান কৰি সেৱা জনালো আজিৰ এই শুভ দিনটোতে আমাৰ দোকানখনো আৰম্ভণি কৰা হ'ল কম্পিউটাৰৰ সকলো ধৰণৰ কাম কৰা হ'ব লগতে ফটো বাইণ্ডিঙো কৰা হ'ব ইয়াত সকলো ধৰণৰ ৰিচাৰ্জৰ লগতে ইলেক্ট্ৰিচিটি বিলো পে' কৰা হ'ব যিহেতু মই সকলো ধৰণৰ কাপোৰ চিলাওঁ সেইবাবে কাটিং টেলাৰিঙৰ সকলো কাম কৰা হ'ব লগতে কছমেটিক বস্তু আৰু সকলো ধৰণৰ কাপোৰ ৰখা হৈছে বিক্ৰী কৰিবৰ কাৰণে কামৰ কোনো সৰু বৰ নাই যিকোনো কাম যদি আমি ধৈৰ্য আৰু সাহসেৰে কৰি আগবাঢ়ি যাওঁ এদিন নহয় এদিন সফল হ'ব পাৰিম আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব যাতে আমাৰ ব্যৱসায়টো আমি সুন্দৰকৈ আগবঢ়াই নিব পাৰোঁ